ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ এই ভিডিঅ'টো বহুত বেছি স্পেচিয়েল হয় কিয় স্পেচিয়েল মই জনাই আছো তোমালোকে এই প্ৰশ্ন দুটালৈ মন কৰা ইনডিফাৰেন্স কাৰ্ভৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আহে পৰীক্ষাত আৰু এই প্ৰশ্নবিলাক সকলোৱে মিক্স আপ কৰে মানে একে নিচিনা ভাবি লয় সকলো কনসেপ্ট ক্লিয়াৰ কৰি দিম আৰু মই এটো তোমালোকক কোনো তোমালোকে টিউচন ক্লাছ বা কোনো স্কুলৰ ক্লাছত ইমান ডিটেইল কৈ নোপোৱা এই কথাখিনি আজি যিখিনি মই তোমালোকক ক'বলৈ লৈছো আৰু পিছলৈও ইকনমিক্সত যদি তোমালোকে মেজৰ ল'ব বিচৰা এই কথাবিলাক সদায় জানিব লাগিব কনসেপ্ট ক্লিয়াৰ লাগিব মই ইয়াত প্ৰশ্ন উত্তৰ হিচাপে নহয় কনসেপ্টটো ক্লিয়াৰ কৰাই দিব বিচাৰিছো চাবা নিৰপেক্ষ ৰেখা কিয় উত্তল আকৃতিৰ হয় ঠিক আছে উত্তল আকৃতিৰ মানে কেনেকুৱা হয় এনেকুৱা হয় নিৰপেক্ষ ৰেখা কিয় তললৈ নামি অহা নিৰপেক্ষ ৰেখাৰ তলৰ পিনে কিয় আহিল ওপৰৰ পিনে কিয় নগল সকলোবিলাক প্ৰশ্ন বেলেগ বেলেগ প্ৰশ্ন হয় একে নিচিনা বুলি ধৰি নলবা লগতে উত্তল আকৃতিৰ হয় বাৰু বুজিলা তোমালোকে নিৰপেক্ষ ৰেখাটো এনেকুৱা কিয় নহয় তেতিয়া হলে বা এনেকুৱা কিয় হ'ব নোৱাৰে এখিনিওটো জানিব লাগিব যদি এখিনি গুটেখিনি জনা তোমাক আৰু ইয়াৰ বিষয়ে কোনো নোটছ লিখাৰ প্ৰয়োজন নাই তুমি নিজে শিকাৰ লগতে আনক শিকাব পাৰিবা এতিয়া চাবা নিৰপেক্ষ ৰেখা প্ৰথমে আমি লৈছো কিয় তললৈ নামি অহা এটো সিম্পল কোৱেশ্চন কিন্তু উত্তল আকৃতিৰ কিয় হয় এটো অকনমান কমপ্লেক্স আছে কি কমপ্লেক্সিটি আছে মই দেখুৱাই দিছো উত্তল আকৃতিৰ কিয় হয় যদি তোমাক এক নম্বৰৰ প্ৰশ্নত সোধা হয় তোমালোকে ডাইৰেক্টলি কৈ দিবা যে নিৰপেক্ষ ৰেখা উত্তল আকৃতিৰ হয় ইয়াৰ কাৰণ হৈছে ক্ৰম হ্ৰাসমান কি কৈছো ক্ৰম হ্ৰাসমান প্ৰান্তিক প্ৰতিকল্পনৰ হাৰ প্ৰান্তিক প্ৰতিকল্পনৰ হাৰ এতিয়া প্ৰান্তিক প্ৰতিকল্পনৰ হাৰ কি হয় ক্ৰম হ্ৰাসমান মানে হৈছে কমি যোৱা প্ৰান্তিক প্ৰতিকল্পনৰ হাৰ কি হয় তোমালোকে এটো বুজিব লাগিব মই একেবাৰে তোমালোকে জানে মই বাহিৰা এক্সাম্পলৰে হলো তোমালোকক সহজভাৱে বুজাই দিবলৈ চেষ্টা কৰো এইটো মই তোমালোকক একেবাৰে সহজভাৱে বুজাই দিছো চাবা গুটেইখিনি তোমালোকে ক্লিয়াৰলি বুজিব পাৰা তেতিয়া তুমি ধৰা আপেল ভাল পোৱা আৰু তোমাৰ লগত কমলাও আছে কিন্তু তোমাৰ লগত আপেল নাই আপেল তুমি বেছি ভাল পোৱা তাৰ মানে কি কৰিবা তুমি তোমাক এটা আপেল যদি কোনোবাই দিব বিচাৰে তোমাৰ পৰা যদি 10টা কমলাও বিচাৰে তুমি কি কৰিবা দি দিবা ওকে আৰু এটা আপেল লাগে তোমাক আৰু এটা আপেল দিব বিচাৰিলে তুমি আকৌ 10টা দি দিবা কিন্তু যিমানে তোমাৰ তাত আপেল বৃদ্ধি হৈ আহিব ধৰা হল 5টা 6টা আপেল হৈ গল তোমাৰ এতিয়া যদি তোমাক কোনোবাই কয় যে ময়ো তোমাক আপেল দিম এটা মোক 10টা কমলা দিয়া তুমি কিন্তু দিবলৈ প্ৰস্তুত নহবা কিয় এই বস্তুটো তোমাৰ তাত যিমানে বাঢ়ি আহিব আনটো বস্তু তুমি স্যাক্ৰিফাইস কৰি আছিলা এই তোমাৰ যেটো ইচ্ছা এটো কমি আহিব সকলো মানুহৰ ক্ষেত্ৰতে হয় আৰু এই এটা বস্তুৰ হলনি যে এটা লৈ আছা এইটো কি এটা বাদ দি এটা লৈ থকাটো হৈছে প্ৰান্তিক প্ৰতিকল্পন বুজি পাইছা আৰু প্ৰান্তিক প্ৰতিকল্পনৰ হাৰ কোনটো যেটো ৰেটত হলাই আছা তুমি এটাৰ হলনি 10টা দিছা এটাৰ হলনি 10টা দিছা এতিয়া কিন্তু এটাৰ হলনি 8টা খুজিলে হয়তো দি দিবা যে মই এটা আপেল দে যদি দি মই যেহেতু আপেল ভাল পাও কিন্তু তাৰ হলনি মই 10টা কমলা নিদিও মই 6টা বা 5টা হে দিম মানে তোমাৰ কি হল এই যে স্যাক্ৰিফাইস কৰা টেন্ডেন্সিটো কমি আহিল লাহে লাহে তাৰ মানে কি কমি অহা মানে কি ক্ৰম হ্ৰাসমান প্ৰান্তিক প্ৰতিকল্পনৰ হাৰ এটাৰ হলনি এটা হলাই আছা প্ৰান্তিক প্ৰতিকল্পন আৰু কিয় হলাব লগা হয় বাৰু চাবা মই ইয়াতো নিৰপেক্ষ ৰেখাৰ ক্ষেত্ৰত আমি কি বুজি পাওঁ যে উপভোক্তা এজনে দুটা বস্তু কনজিউম কৰে ধৰিলো এটা বস্তু x আৰু এটা বস্তু y এতিয়া তেওঁ কি কৰিব ইনকাম কি থাকে এজনৰ সীমিত পৰিমাণ আৰু গোটেইখিনি খৰচ কৰে বুলি ধৰিলো মানে ফিক্সড ইনকাম গতিকে তেওঁ এটা বস্তু বঢ়াব লাগিলে আনটো কি কৰিব লাগিব কমাব লাগিব এটো বঢ়াব লাগিলে আনটো কমাব লাগিব তাৰ মিনিংটো কি হয় এটো বঢ়াম আমি ধৰিলো x বঢ়াব তেওঁ x সামগ্ৰীটো বঢ়াব এটা কথা মন কৰিবা এই ডিসটেন্স মই যেটো আকিছো সমান হৈ থাকিব লাগিব সকলোতে সমান মানে কি এই ডিসটেন্সটো যিমান আৰু লগতে এই কেটা তোমালোকে আস্থানলে ইয়াতে গোটেইখিনি বুজিব পাৰিবা তোমালোকক মই ইয়াত দেখুৱাই দিছো চোৱা এই ডিসটেন্সটো চোৱা ইয়াৰ পৰা ইয়ালে যিমান আছে ইয়াত কমিছে ইয়াত আৰু কমিছে ইয়াৰ মিনিংটো কি x বস্তুটো কিন্তু সমানে তাৰ মানে এটা x ললো ইমানখিনি y বাদ দি দিলো কাৰণ আমি বাজেটটো মিলাব লাগিব এটা বস্তু ললে আনটো বাদ দিব লাগিব আৰু এটা x ললো y বাদ দিছো কিন্তু আগতকৈ কম বাদ দিছো যেটো মই তোমালোকক ইয়াত বুজাই দিছিলো এইবাৰ আৰু এটা x লম এটো আগতকৈ আৰু কমকে বাদ দিম আগত যিমান বাদ দিছিলো কিন্তু এতিয়া আৰু ইমান বাদ দিব নিবিচাৰিম তাৰ মানে কি হল এইটো প্ৰান্তিক প্ৰতিকল্পনৰ হাৰটো কি হৈ আহিছে কমি আহিছে তাৰ ফলস্বৰূপে এইটো এনেকুৱা হৈ গৈছে উত্তল আকৃতিৰ এনেকুৱা যদি হয় কি বুজাব ইয়াত চাবা সকলো বিলেক সেম থাকিব মই হাতেৰে আকিছো জুখি লোৱা নাই বাবে কিন্তু ইয়াত কি বুজিব বা স্ট্ৰেট লাইন কেতিয়া হ'ব এটা পাবৰ বাবে আনটো সমানে বাদ দিছো এটা পাবৰ বাবে আনটো সমানে বাদ দিছো এটো পাবৰ বাবে আনটো সমানে বাদ দিছো মানে এটো ডিসটেন্স এইবিলাক ডিসটেন্স সমান থাকিব কিন্তু আমি জানো
প্ৰান্তিক প্ৰতিকল্পনৰ হাৰ সদায় কি হয় সমান থাকিব জানো আমি কেতিয়াও সমানে বাদ নিদিম আমি কমাই বাদ দিব চেষ্টা কৰিম 20ৰ পিনে গতিকে এইটো কেতিয়াও হ'ব নোৱাৰে এইটো কিয় নহয় এইটোৰ ক্ষেত্ৰত কি হ'ব উলুটা হৈ যাব আমি এটা বস্তু বাদ দিবৰ বাবে আগত কি এটা বস্তু পাবৰ বাবে আগতে কি বেছি বাদ দিছিল তাৰ পিছত কমাই বাদ দিছিল ইয়াত কি হ'ব যে তোমালোকে ড্ৰ কৰি চালে গম পাবা যে যিমানে এটা বস্তু লম আনটোৰ বেছিহে বাদ দিয়া বুজাব যেটো কেতিয়াও হ'ব নোৱাৰে কাৰণ তোমাৰ তাত আপেল যিমান আহিব সিমান কমকৈ বাদ দিবা বেছি বাদ নিদিয়া গতিকে এটো হ'ব নোৱাৰে সেইভাবে নিশ্চয় বুজিব পাৰিছে এতিয়া হল কিয় তললৈ নামি অহা আৰু যেতিয়া খুদা হ'ব নিৰপেক্ষ ৰেখা তললৈ নামি অহাৰ কাৰণটো এটো একেবাৰে সহজ উত্তৰ যে যেহেতু বাজেট সীমিত থাকে এজন উপভোক্তাৰ বাজেট সীমিত থকাৰ বাবে কি হয় তেওঁ এটা বস্তু বঢ়াই লবৰ বাবে আনটো কমাব লাগে সিম্পল উত্তৰ হেতুই উত্তৰ তাৰ কাৰণে কি হয় এটা বস্তু বঢ়াওতে আনটো কমাইছো এটা বস্তু বঢ়াওতে আনটো কমাইছো তাৰ বাবে কি হৈছে তলৰ ফালে নামি আহিছে আৰু যেটো ৰেটটোৰ ফলত কি হৈছে কনভেক্স হৈ গৈছে যেটো আমি কনভেক্স বা উত্তল আকৃতিৰ গতিকে যদি ভিডিওটো ভাল পাইছে লাইক সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট কৰিবা ভিডিওটো কেনেকুৱা পাইছা